হাই গাইজ, আজি মই এবিধ বিশেষ পিঠা বনাব লৈছোঁ। এই পিঠাবিধ আচলতে কি হয়, নামনি অসমত খুব চলে। আমাৰ মাহঁতে বনায়। এইটো চাউলৰ গুড়িৰ পৰা বনায়, মই কিন্তু আটাৰ পৰা বনাম। আপোনালোকক দেখুৱাই দিছোঁ। এই নাৰিকল দিছোঁ, নাৰিকলত মই গুড় কাটি দিছোঁ। এইটো মানে আপোনালোকে গম পাব, পিছত মই আকৌ দেখুৱাম কেনেকৈ বনায়। এইটো ভাজি লৈছোঁ অকণমান। এইটো গুড়টো হৈ গ'ল, এইটো থৈ দিয়াচোন। ইয়াৰ পিছত মই এইটো ভাজি এইটো বনাই ল'লোঁ। এনেকৈ এইটো এনেকৈ ভাজিছোঁ। চাওক, এইটো বনাই এইটো ক'ত দিম আপোনালোকক মই দেখুৱাম। ইয়াৰ পিছতে আৰু আছে এটা বস্তু, এইটো হৈছে আটা গুড়ি। এই আটাখিনি মই ভাজি ল'লোঁ। মই আচলতে ভিডিঅ'টো পিছত বনালোঁ ভিডিঅ'টো, সেইটো কাৰণে মই দেখুৱাব নোৱাৰিলোঁ ভাজি থকাটো। এইটো ভাজি লৈছোঁ। ইয়াৰ পিছত মই কি কৰিম আপোনালোকক কৈ আছোঁ। এইটো নাৰিকলটো প্ৰায় গুড়খিনি মই উতলাই লাগিছিলে, বগাব লাগিছিলে, মই নবগালোঁ আৰু সেইকাৰণে নাৰিকল গুড়খিনি ভাঙি নোযোৱালৈকে মই ভাজি থাকিম। এতিয়া দিয়া গুড়টো মই এতিয়া কমপ্লিট এইটো চাওক, মই নমালোঁ। আপোনালোকে কেতিয়াবা বনাব, ব্ৰেকফাষ্ট কৰিবলৈ খুব ভাল হয়। এইটো চাউলৰ গুড়ি হ'লে বেছি ভাল হয়, কিন্তু কি মই যিহেতু চাউলৰ গুড়ি নাই, মই এইখিনি এনেকৈ বনাইছোঁ। এয়া মই এইটো চাওক নমাই ল'লোঁ। ইয়াৰ পিছত মই চাওক, এতিয়া মই পানীটো লৈ আহাচোন। ভনী, পানীটো আনা ফটাফট। না, গৰম পানী নালাগে, ঠাণ্ডা পানী লাগিব। এইখিনি মই ইয়াতে গুটি গুটি হৈছে ভাজোঁতে, মই এইখিনি ভাঙি লৈছোঁ। লৈ এতিয়া এই পানী দিম মই। এতিয়া পানীটো গৰম পানী নহয়, ঠাণ্ডা পানী দিব লাগে। আৰু ইয়াতে নিমখ চেনি একো দিব নালাগে। ইয়াত পানীটো মই এনেকৈ দিছোঁ জোখত। যেনেকৈ ধৰক আপোনালোকে শুকান ৰুটি বনালে যেনেকৈ মঠে, প্ৰায় তেনেকুৱাই হ'ব লাগিব। অলপ অলপ পানী দি লাডুটো বনাই লওঁ। এইটো চাওক, আমাৰ ল'ৰাটো খুব কৈ আছিলে বিহুত বনাওঁ, প্ৰত্যেক বছৰে মাঘৰ বিহুত। এইবাৰ যিহেতু নাথাকিলোঁ ইয়াতে, সেইটো মানে বনাই দিছোঁ। আৰু গাঁৱৰ ঘৰত গৈছিলোঁ, তাতো অৱশ্যে এই পিঠাটো নবনালে। এইবাৰ তিল পিঠা, নাৰিকল পিঠা এইবিলাক কিবাকিবি বনালে আৰু। চাওক, আচলতে মই এইটো মিলাবলৈ বৰ নাজানো, বহুত দিন বনোৱা নাই যে, সেইকাৰণে পানীটো মই আন্দাজটো পোৱা নাই। বেছি পানী হ'লেও লাডুটো বনাবলৈ অলপ কষ্ট হয় যে। এতিয়া মই পানী দি আছোঁ। এতিয়া এইটো মঠাটো বৰ বিশেষ হেৰি নাই, একে শুকান ৰুটি যেনেকৈ মঠে এনেকৈ বনাব লাগিব। লাডুটো বৰ সহজ হয়, আপোনালোকে বনাই কেতিয়াবা চাব। খালি আপোনালোকে যেতিয়া ভাজিব, তাৰপিছত কুহুমীয়া পানী বা বেলেগ নিদিব, ঠাণ্ডা পানীৰে মঠিব।
এয়া চাওক মোৰ হৈ গ'ল। এতিয়া মই পিঠাৰ কাৰণে লাডুবিলাক মই ৰেডি কৰিছোঁ। এইটো এয়া বেছি পিঠা নলায়। চাওক মোৰ সেইখিনি দিয়াচোন, নাৰিকলখিনি দুটামান। চাওক মই এইটো এনেকৈ দিছোঁ, এইটো চাওক দেখিছে গাইজ। ইয়াৰ পিছত এই নাৰিকলটো ইয়াতে এনেকৈ দিম। চাওক আচলতে এইটো আপোনালোকে মিঠা ম'ম বুলিও ক'ব পাৰে। নহয় আৰু এইটো মই নাম মই এনেই দিছোঁ আৰু মিঠা ম'ম নহয় বাৰু এইটো। তাৰপিছত এনেকৈ দিছোঁ, এইটো চাওক চিলাইটো ইয়াতে মাৰি দিছোঁ, যদি থাকে এইটো মহুৰা পিঠা। এইটো এটা হ'ল, তেনেকৈ আৰু এটা বনাইছোঁ, আপোনালোকে চাওক। এইটো মহুৰা পিঠা, এইটো এয়া এনেকৈ জপতিয়াই দিছোঁ। একেবাৰে সহজ বনাবলৈ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন এই পিঠাটো। অকণমান সময় লাগে। এই দুটা হেৰি কৰি দিম। দুটা হ'ল,
পিছত হাই গাইজ, এতিয়া চাওক মই পিঠাটো ইয়াতে অকণমান গৰম হৈছে আৰু কুহুমীয়া হৈছে। মই পিঠাবিলাক এনেকৈ ইয়াতে দি দিছোঁ। এই দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা, 12টা। এইটো চাওক, এটা কথা লক্ষ্য কৰিব আপোনালোকে, এই পিঠাবিলাক পানীত ডুব গৈ থাকিব লাগিব এনেকৈ। এইটো এতিয়া ইয়াতে উতলিব। আচলতে মোৰ এইটো চিলাইটো খোল খাইছে, নাৰিকল ওলাই যাব। হ'ব, একো নাই। এতিয়া চাওক, যেতিয়া উতলিব আকৌ আপোনালোকক অকণমান দেখুৱাই দিম। উতলিছে এনেকৈ, প্ৰায় সিজিছে আৰু অকণমান উতলাৰ পিছত এই পিঠাটো পৰিৱেশন কৰিবলৈ পৰা হ'ব। আৰু এতিয়া আবেলি চাহৰ লগত আজি আমাৰ মহুৰা পিঠা চলিব। আপোনালোকক যদি কেতিয়াবা দৰকাৰ হয়, পুনৰ কৈছোঁ, ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকক এনেকৈ মই বনাই দিম। এইটো চাওক, এয়া চাওক, আমাৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া মই পিঠাখিনি নমাই থ'ম। ইয়াৰ পৰা পানীৰ পৰা নমাই দিওঁ, যাতে পানীটো লাগি নাথাকে। সেইটো কৰিব পাৰিলে ভাল হয়। আৰু যদি এইটো চাওক, পিঠা ৰেডি হৈ গ'ল। এয়া মই এতিয়া নমাই দিছোঁ। চাওক, পিঠা নমাই ডাঙৰ ডাঙৰ কৰিছোঁ। ডাঙৰ কৰিছোঁ মানে কম সময়ত বনাব পাৰিছোঁ, আৰু সৰু বনালে সময়টো বেছি লাগে। এয়া আমাৰ পিঠা ৰেডি। হৈ গ'ল। আৰু এটা কথা কওঁ, এই যিখিনি পানী আছে, এইখিনি যদি ৰাতিপুৱালৈ থাকে ডাঠ হৈ যাব, আৰু এই পানীখিনিও গাঁৱত খায়। কিন্তু মইতো নাখাওঁ, মইতো পেলাই দিম। এয়া চাওক, আমাৰ পিঠা ৰেডি হৈ গ'ল।